গাইজ আপোনালোকক মই অন্য এটি ভিডিঅ'তে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালৰ মোৰ দেখিছোঁ ন ৰাস্তা পকা ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে মই এতিয়া মাছ কিনিবলৈ আহিছোঁ মানে মাছৰ দোকানখনৰ কিনাৰতে বহি আছোঁ। দাদাজন নাই, বাকী এতিয়া মাছ নিওঁ বনাম মানে মাছ মই নিওঁ মই মানে কি চালানী মাছে নিম মানে তাত ইমান কাঁইট নাথাকে। এইটো লোকেল মাছত ইমান কাঁইট থাকে, সেইবাবে লোকেল মাছ মই নিনো। এই নিব লোকেল মাছ নিবলৈ আহিছে। বাকী ভিডিঅ'টো চাই যাওঁ তেন্তে দেই। এয়া দেখিছে নহয় এই মাছ নিব আহিছে, দাদাজন আহিলে। খাই আজৰি হৈ গ'লো, মাছ বনালোঁ, মাছ বনাই ভাত চাত খাই আজৰি হৈ লৈছোঁ। মাহঁতে অন্য মিটিং আছে ন, মিটিঙলৈ তাকে কৈছে। এয়া ভাত পানী খাই মই এয়া কৰি আছোঁ মানে দহি বাতিছোঁ। মানে এয়া এইটো ফুলৰ কালাৰটো বা ইমান এইটো ডাঠ অলপ, এইটো অকণমান পাতলা তথাপি এইটোকে দিছোঁ আৰু কেনেকুৱা দিছোঁ জনাব দেই। তাকে বহি লৈ মই দহি বাতি আছোঁ আৰু পৰা হৈছে জপৰা হয় এয়া মই বান্দাতে দহি বাতি আছোঁ। ধুনীয়াকৈ দহি বাতি আছোঁ। কি দহি বাতি লওঁ সম্পূৰ্ণ হোৱাৰ পিছত মই দেখাম চাদৰখনো কেনেকুৱা লাগিছে দেই। মই দহি বাতি আছোঁ মানে মোবাইলটো ধৰি দিয়া মানুহ নাই ন, সেইকাৰণে ছোৱালীজনীলে তাইকে ক'লোঁ অকণ মোবাইলটো ধৰি দে, মই বোলো দহি বটা দেখাই দিওঁ। সেইবাবে তাই মোবাইলটো অকণ ধৰিলে, তাইৰো টাইম নাই ধৰিবলৈ মানে আকৌ কি হয় মাজতে মানে দহিটো বাতি থাকে সূতা মানে বেজি সূতাডাল ওলাই যায়, আকৌ ভৰাব লৈছোঁ, তাৰপিছত আকৌ চিলাব লৈছোঁ। দেখিছোঁ নহয় এনেকৈ মানে কিছু দেৰি হৈ যায় দহি বাটোতে। তাৰপৰা এয়া দেখিছে নহয় আমাৰ শহাপহুটোৱে মানে পোৱালি দি পেলাই মাকজনীয়ে এতিয়া গাখীৰ নোখোৱাই কেলৈ জানো। তাৰপিছত মায়ে শহাজনীক ধৰি দিছে, তাৰপৰা পোৱালিকেইটাক মই মানে ধৰি গাখীৰ খুৱাই দিছোঁ। দেখিছে নহয় 8টা দিছিলে বাৰু, এতিয়া 6টাহে আছে। 2টা মানে মাকে হেঁচা মাৰি পেলালে। বাকী এয়া কণমানি আমাৰ শহা পোৱালিকেইটা দেখিছে নহয়, মৰম লাগে ন। The next day. হেল্ল' গাইজ, কালি ভিডিঅ'টো মানে মোৰ সম্পূৰ্ণ নহ'লে, সেইবাবে আজি ইয়াত হাতত ব্ৰাছ লৈ ৰাতিপুৱা এতিয়া 6টা বাজিছে। বাকী মই ঘৰৰ কামকেইটাও কৰি মেলি হ'ল, মা শুয়ে আছে। বাকী মই ব্ৰাছ কৰোঁগৈ, ব্ৰাছ কৰি আজি মানে সোনকালে উঠাৰ কাৰণ আছে। আজি শুকুৰবাৰ মই মন্দিৰ যাওঁ ডেইলি, সোমবাৰে শুকুৰবাৰে ডেইলি মন্দিৰ যাওঁ। সেইবাবে এতিয়া মই মানে গৰম পানী কৰি আহিছোঁ, তাৰপৰা গৈ গা ধুম, তাৰপিছত মন্দিৰ যাওঁ। আপোনালোকক দেখা যায়, আপোনালোকৰ ভিডিঅ'টো চাই যাওঁ। এতিয়া মই ব্ৰাছ কৰি লওঁ দেই। এয়া মই ব্ৰাছ কৰিলোঁ। বাকী সিহঁতি ৰাতিপুৱা 6টা বজাত সিহঁতি মানে উৎপাত কৰিলেও ৰাতিপুৱা 6টা বজাত উঠি গ'ল আৰু সিহঁতি আৰু। এয়া পানী গৰম দি দিছোঁ, মই ধুনীয়াকৈ গৰম দি দিছোঁ আৰু তাৰপিছত এয়া জুই ফুৱাবলৈ অকণমান বহিছোঁ। মই জুই জ্বলাইছোঁ, অকণ ফুৱাওঁ বোলো, আমি আইতাই মই জুই ফুৱাইছোঁ। তাৰপিছত ব্ৰাছ কৰি লৈ গা পা ধুই মূৰে গায়ে ধুই আজৰি হৈ ওলাই আহি তাৰপৰা মন্দিৰ যাম বুলি মানে ৰৈ আছোঁ। ঘৰত পূজা কৰি তাৰপিছত মন্দিৰটো পূজা কৰিব লাগে। মন্দিৰত এতিয়ালৈকে মানে পণ্ডিতজি অহাই নাই পূজা কৰিব, চাফ চিকুণ কৰিব, তলা খোলাই নাই। সেইবাবে অকণমান ৰ'দতে ৰৈ দিছোঁ আৰু ঠাণ্ডাও লাগিছে। মূৰে গায়ে ধুই দিলোঁ, ৰাতি মাথাটো বিষাই আছিলে পূজা, সেইকাৰণে ৰৈ দিছোঁ আৰু ৰাস্তা কিনাৰতে ৰৈ দিছোঁ। গাড়ী গৈ আছে, এতিয়া 7টা বজিলে হ'লগৈ আৰু এইবোৰ গাড়ী গৈ আছে, টেম্পুবোৰ গৈয়ে আছে আৰু ৰাতিপুৱা। এতিয়া মন্দিৰৰ পৰা আহিমগৈ, তাৰপৰা চাহ তাহ অকণমান খাম। সেয়াই আৰু কিনো কৰি থাকোঁ। কালিৰ পৰা মানে কালিৰ ভিডিঅ'টো আধাখনীয়া হ'ল যেন, সেইকাৰণে আজি মানে দি দিছোঁ। আজিও মানে ব্লগটো কৰি দি দিছোঁ আৰু একেবাৰে 2দিনীয়া ভিডিঅ' আহিলে। এই ভিডিঅ'টো চাই গৈ তেন্তে। মেলামাটি তিনিআলিখন দেখিছে নহয়, ৰাতিপুৱা সেইফালে কুঁৱলী অকণ পৰিয়ে আছে আৰু ৰাস্তাতে মই ঘূৰি ফুৰিছোঁ। এইটো মই মন্দিৰটো দেখিছোঁ, এয়া মন্দিৰ পণ্ডিতজি আহিলে, এতিয়া চাফা কৰি আছে। এয়া গেট খুলিলে যেন চাফা কৰি আছে। এইডোখৰত পানী টেপ আছে মানে, পানী ভৰাই আছে সিহঁতে। আমাৰ মন্দিৰৰ পূজা ষ্টাৰ্ট হৈ গ'ল মানে পণ্ডিতজিয়ে মাইক বজাই দিলে। মন্দিৰ নিচিনা মাইক বাজি গৈছে। এতিয়া ময়ো যাওঁ মন্দিৰৰ চাকি বন্তি জ্বলাই আহোঁগৈ। বাকী চাই আছে তেতিয়া, কিন্তু মন্দিৰত মানে কি হ'ল মই মানে কেমেৰা ধৰিব মানুহ নাই যেন, সেইকাৰণে মই এনেকৈ দেখাওঁ। ভিডিঅ'টো চাই যাওঁ দেই। ঘৰতো আগতীয়াকৈ পূজা কৰিলোঁ, ধুনীয়াকৈ দিছে নহয়। আমি ইয়াতে পূজা কৰোঁ মানে ঘৰত, কিনাৰতে এনেকৈ তলত থৈ দিছোঁ ধুনীয়াকৈ ভগৱান। এনেকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ। এতিয়া মন্দিৰলৈ যাওঁ, মন্দিৰলৈ ধূপ লৈ যাওঁ। ধূপ লৈ যাম, ঘটি লৈ দিছোঁ, ধূপ লৈ দিছোঁ, মন্দিৰত জ্বলাংগৈ। এতিয়া মন্দিৰত এনেকৈ দেখাব পাৰিম, মই আকৌ জল ঢলাতে দেখাব নোৱাৰিম ন, মোবাইলে ধৰা মানুহ নাই যেন। বাকী ভিডিঅ'টো এনেকৈ চাই যাওঁ তেনেহ'লে। মন্দিৰ
আছে নাৰ্জী ফুলটো ধুনীয়াকৈ লাগিছে এতিয়া নাৰ্জী ফুল যাবলৈ ভিতৰৰ পৰা দেখাইছোঁ কিন্তু আমাৰ টিলিঙা সৰু টিলিঙা ফুলটো লাগি আছে নহয় মই পূজা কৰোঁগৈ এতিয়া মানে চাফা কৰি হ'ল ভিতৰখন হ'ল বাহিৰৰ ফুল আছে তাকে মই ভিতৰত পূজাটো কৰি ল'ম তেন্তে দেই তাৰপিছত মই ধূপ জ্বলালে দেখিছে ধূপ জ্বলালোঁ সেই পণ্ডিতজীয়ে পূজা কৰি আছে পূজা কৰি থকা অৱস্থাতে হাতী বাবা আহিলে টিলিঙা বজাৰ যে মই মানে দৌৰি দৌৰি আহোঁতে মানে হাতী বাবা গুচিয়ে গ'ল পাছফালে এখনহে ভিডিঅ' কৰি পালোঁ তাৰপিছত এইটো টেকেলি ভাঙিলে টেকেলি ভাঙি আজি কিমাননো পইচা ওলাইছে বেছি নোলালে ওলালে 3000 নে 100 মানে এই 90 টকা কম ওলালে দেই এয়া পইচা উলিয়াই আছোঁ চব কইনছ আৰু ফাৰ্ষ্ট